JCB উৰফে JSB এই মক্কেলটোৰ মাজে মাজে কিহা পায় প্ৰত্যেকটো সময়তে ছ'চিয়েল মিডিয়াত অসমত এইবোৰ জাবৰ বিলাই থাকে কি পায় মই নাজানো কিন্তু অসমৰ ৰাইজে তেওঁৰ পৰা কি পায় তেওঁৰ ইউটিউবৰ চেনেলত গৈ ডিছলাইকটো চালেই গম পাই যাবা আৰু কমেণ্টবোৰ পঢ়িলেতো নিশ্চয় গম পাই যাবা গতিকে যোৱা আৰু চোৱা ইটোৰ পিছত সিটো মক্কেলামি সিটোৰ পিছত সিটো মক্কেলামি কৰি থাকিলে অসমৰ ৰাইজে তাক ইমানেই ধুৱে ইমানেই লাজ দিয়ে কিন্তু সি অলপো নিহিলে ই লাজ নাপায় এই জিন্দেগীত JSB তোমাৰ দীঘল দীঘল চুলি আৰু দীঘল দীঘল দাড়ি প্ৰতিটো কভাৰ ভিডিঅ'তে দেখোন তোমাৰ বেলেগ বেলেগ নাৰী শ্বুটিঙৰ ব্ৰেক টাইমত গৈ পিছফালে ভৰাই দিয়া নেকি তোমাৰ समझ रहे हो ना নীলা জীৱনৰ লাজ আছে কিন্তু আমাৰ JSBৰ অকণো লাজেই নাই কিয় ক'লো তোমালোকে গম পাইছানে কাৰণ নীলাজী বন্দালক যদি তুমি চুই দিয়া তেনেহ'লে সি লগতে কোচ খাই যাব কিন্তু JSBক তুমি যিমানেই চোৱা কেতিয়াও কোচ নাখায় দাং খাই যাব এটা জনপ্ৰিয় অসমীয়া শব্দ হৈছে মক্কেলামি এই মক্কেলামি সকলোৱে কৰে আপুনিও কৰে ময়ো কৰোঁ আৰু সমাজৰ আন ব্যক্তিও কৰে কিন্তু সেই মক্কেলামিৰ এটা নিৰ্দিষ্ট সীমা থাকে তথাপিও সেই একেবোৰ মক্কেলামি বাৰে বাৰে কৰি মক্কেলামিৰ সীমা যেতিয়া অতিক্ৰম কৰা যায় তেতিয়া সেই মক্কেলামিক মক্কেলামি বুলি কোৱা নাযায় পাগলামি বুলি কোৱা হয় থাম্বনেইলখন দেখি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে আজি আমি অসমৰ কোনজন মহান মক্কেলৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ গতিকে বলক অলপ পলম নকৰাকৈ আৰম্ভ কৰোঁ আজিৰ আমাৰ মক্কেলামি নমস্কাৰ বন্ধুসকল বহুত দিনৰ মূৰত পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে ৰাজি কপাহী কোমলীয়া আজি যেন পুৰণীয়া বিচাৰি মৰমৰে অসমৰ ৰাইজৰ জীৱন ধন্য হৈ গ'ল কেলা মাৰ্কেটত JSB নতুন কভাৰ ভিডিঅ' আহি গ'ল কভাৰ ভিডিঅ'ত যে মনোৱা থাকিব সেইটো তোমালোকে জানাই আৰু তোমালোকে সেইটো চাই মজা ল'ব অলপ বেছি হ'ল নেকি কিন্তু JSBৰ কভাৰ ভিডিঅ' চঙত চুমাটো থাকিবই JSBৰ নতুন যিটো কভাৰ ভিডিঅ' সেই কভাৰ ভিডিঅ'টো মই যেতিয়া চাবলৈ গ'লোঁ তেতিয়া চাবলৈ গৈ মই দেখি গ'লোঁ চাৰিটা বস্তু ফাৰ্ষ্ট মক্কেলামি ছেকেণ্ড পাগলামি থাৰ্ড বলিয়ামি ফ'ৰ্থ হৈছে কিচালামিটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কাৰণ JSBৰ কভাৰ ভিডিঅ'ত মই আগতেও কৈছোঁ আৰু অসমৰ ৰষ্টাৰবিলাকে সকলোৱে কৈছে যে JSBৰ কভাৰ ভিডিঅ'ত বেলেগ মক্কেলামি থাকক নাথাকক কিন্তু কিচালামি মক্কেলামিটো থাকিবই মোৰ ভাষাৰ পৰা কিচালামি আপোনাৰ ভাষাৰ পৰা কি হ'ব পাৰে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব এটা কথা মই একেবাৰেই বুজি নাপাওঁ যে প্ৰতিটো কভাৰ ভিডিঅ'তে হওক বা বেলেগ ভিডিঅ'তেই হওক চুমা খোৱাটো আৰু পেটৰ নাড়ী উলিওৱাটো জৰুৰী নেকি এইটো
কভাৰ ভিডিঅ'ত এইটো চিন যদি তোৰ নাথাকিলেহেঁতেনে তেনেহ'লে তোক অসমৰ ৰাইজে মক্কেল আৰু জনি চিন্স বুলি কেতিয়াও নকলে। এইবোৰ মক্কেলামিৰে ভৰা অশ্লীলতা কামবোৰ কৰি ছ'চিয়েল মিডিয়াত বিয়পাই অসমৰ নাম সুনাম কৰিব আৰু বিশ্বত জিলিকাই তুলিব। গতিকে ইয়াৰ মক্কেলামিবোৰ আপোনালোকে চাই সহ্য কৰি থাকক আৰু আগলৈও সহ্য কৰিয়েই থাকিব লাগিব। চ' লাগি থাকক। ইয়াক যেতিয়াৰ পৰা মই চিনি পাওঁ টিকটক ওলোৱাৰ পৰা ইয়াক মই চিনি পাওঁ, কিন্তু টিকটক ওলোৱাৰ পৰা ই কি কৰি থাকে, কোনটো সময়ত কি কাম কৰি থাকে, কেনেকৈ কৰি থাকে, ক'ত থাকে, কি ভাবি থাকে, কি কাম কৰিম বুলি ভাবে, মই হ'লে ধৰিব নোৱাৰিলোঁ আৰু অসমৰ ৰাইজেও ধৰিব নোৱাৰে। এইবোৰ মক্কেলামি যিবোৰ সি কৰি থাকে সেইবোৰ মানুহক বেলেগৰ ফালে কি বুলি কয় মই হ'লে একেবাৰেই নাজানো, কিন্তু আমাৰ ফালে এইবোৰ মানুহক কি বুলি কয় আপোনালোকে জানেনে? এইবোৰ মানুহক আমাৰ ফালে কয় কেলে 3 বছৰ বয়সতে আগতে কুকুৰে কামুৰিছিল চাগে, সেই 3 বছৰ বয়সতে কুকুৰে কামোৰা যিটো বিষ এতিয়া উকাইছে। সেইটো কাৰণে অলিয়া বলিয়া হৈ 2-3 দিনৰ পাছতে সি ইউটিউবত মক্কেলামিৰে ভৰা কিচিলিং কৰি থাকে, অসমৰ ৰাস্তাবিলাকৰ গা পিৰণি কৰি তোলে। কথাই এষাৰ কওঁ, তুমি ভাল কাম কৰা, তোমাক ৰাইজে 100% ছাপোৰ্ট কৰিব। তুমি মক্কেলামি কৰিলে তোমাক ধুবই, কাৰণ আমাৰ অসমৰ ৰাইজে ধুই কিন্তু বহুত ভাল পায়। এইটো তুমি অসমৰ ৰাইজৰ চকুত বেয়াই, সেইটো কাৰণে তুমি ভাল কাম কৰা, তোমাৰ চান্স আছে, তোমাক ৰাইজে আঁকোৱালি ল'ব। তুমি বেয়া কাম কৰিলে ঘেণ্টা তোমাকতো ধুবই। চ' গাইজ, আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ এটা ধেমালি, কোনেও যাতে চিৰিয়াছলি নলয়। এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপছৰ বাবে প্ৰস্তুত কৰা হ'ল। চ' কোনেও যাতে চিৰিয়াছ, আৰু যদিহে ভিডিঅ'টো চাই আপোনালোকে জীৱনৰ অকণমান হ'লেও আনন্দ উপভোগ কৰিলে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব, আৰু ভিডিঅ'টো কেনে পালে চাই তলৰ কমেণ্ট বক্সখন আছে নহয়, তাত প্লিজ মাথো এটা কমেণ্ট কৰি জনাব। আৰু আমাৰ চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি যাব, কাৰণ আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মোৰ মনটো বহুত ভাল লাগে আৰু নতুন ভিডিঅ' বনাবলৈ মোৰ মনটো বহুত মন যায়। চ' গাইজ, ছাবস্ক্ৰাইবটো কৰি যাব না প্লিজ। চ' গাইজ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ।